রাস্তা হেরাইছে চাও কোন পালে দিদি কোন পালে ঘুমায় পুরো আই আছে ঘুম না পাবো মদ পাগান দিয়ে চাও মানুষ খালি মুরো ফ্রেন্ড এইখিনিতে একটা ভাল লাগা বস্তু হল সৌর জগৎ কি বলবে ওই যে লড়কি है ना হাত দিয়াৰ লগে লগ ফ্ৰেণ্ড আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মোৰ ভিডিঅ'টো হ'বলৈ গৈ আছে বহুত ধমাকাৰ মজা, কাৰণ মই আজি আহিছোঁ গুৱাহাটী আপোনালোকক ছায়েন্স মিউজিয়াম দেখুৱাম, বহুত কিবা কিবি দেখুৱাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এয়া মই গৈ আছোঁ, আহি পালোঁ, আপোনালোকক দেখুৱাই আছোঁ। তো আমি আহি পালোঁ ছায়েন্স মিউজিয়াম। এয়াই হ'ল ছায়েন্স মিউজিয়াম। ইয়াৰ পৰা আমি টিকেট কাটিম। এয়া হ'ল টিকেট কাউণ্টাৰ, লগ টিকেট কাটি লওঁ। টিকেট কটা হ'ল, তে ভিতৰ ফালে সোমাই যাওঁ বলক। আমি ভিতৰ ফালে সোমাই আহিলোঁ। এইটো হ'ল ছায়েন্স মিউজিয়াম। তো এইটো আমি ছায়েন্স মিউজিয়ামৰ ভিতৰত সোমাই পৰিছোঁ। এইফালে পানী পৰি আছে, এইটো ঘূৰি আছে আৰু তলেদি পানী পৰি আছে। তো চাওক, চাবলৈ পাইছে ইয়াৰ ক্ৰাফ্ট। চাওক কেনেকৈ ইয়াৰ ক্ৰাফ্ট বনাই থৈ দিছে। তো এটা ভাল লগা বস্তু পাই গ'লোঁ। চাওক মানে ইয়াতে তলত যদি মই হাত দিওঁ পানী পৰিব। চাওক হাত দিম, পানী পৰি আছে চাওক। আৰু ইয়াৰ পৰা যদি মই হাতটো উঠাই আনো তেনেহ'লে পানী পৰা বন্ধ হৈ যাব। চাওক বন্ধ হৈ গৈছে। এইটো কি হয়, মূৰ্তি বনাই থৈছে নেকি? এন্ট্ৰি এণ্ড এক্সিট। এতিয়া আমি ভিতৰত সোমাই আহিলোঁ। তো চাওক এয়া ভিতৰৰ দৃশ্য। তো এইটো হ'ল উদ্ভাৱন কেন্দ্ৰ আৰু এইফালে আছে ইনফৰমেশ্যন আৰু কম্পিউটাৰ স্ক্ৰীন যিটো দেখি আছে, এইটোত মানে ছায়েন্স মিউজিয়ামৰ ভিতৰত কিছুমান শ্ব' দেখায়, তাতে মানে লিখা আছে টাইম টেবুলবিলাক। তো এয়া চাওক ছায়েন্স মিউজিয়ামৰ ভিতৰত এয়া দোকান। তো এইফালে এইটো হ'ল কেণ্টিন আৰু এইফালে চাওক। তো চাওক আৰু এটা ভাল লগা বস্তু, মানে ইয়াতে যে আপুনি দেখি আছে কলহটো লৈ আছে, এই কলহটোৰ মুখত হাত দিলে ইয়াতো মানে অট'মেটিকলি পানী পৰে। তো চাওক এয়া হ'ল পাজল গেম। ইয়াতে থিয় দিলে মানে ফটোত জুই লাগি যায়। চাওক ইয়াতে থিয় দিছোঁ, ফটোত জুই জ্বলি আছে। তো এয়া চাওক ভিডিঅ' স্পাইনাৰ। ইয়াতে স্ক্ৰীনত দেখি আছে মাছ। এইবিলাক মানে তলত ঘূৰোৱালে ওপৰৰ মাছবিলাকো ঘূৰি থাকে। চাওক মানে ঘূৰি আছে, গেম খেলাৰ নিচিনা এইবিলাক। আৰু ইয়াৰ পৰা দৃশ্য চেঞ্জ কৰা হ'ল। চাওক এইবিলাকো মানে ঘূৰি আছে। তো এয়া হ'ল বৰটেক্স। ইয়াতে পানী, ইয়াতে চুইচটো টিপি দিলে পানী উতলি উঠে ইয়াতে। তো এয়া চাওক এয়া কি হয়, ইয়াতে দুটা স্ক্ৰীন দেখি আছে। স্ক্ৰীনত টাচ কৰিলোঁ মই। ইয়াতে চাওক মহাত্মা গান্ধীয়ে চক্ৰ ঘূৰাই আছে। চাওক চক্ৰৰ পৰা কি হ'বলৈ গৈ আছে। ঘূৰি ঘূৰি আমাৰ জাতীয় পতাকাটো হৈ গ'ল। চাওক এয়াই আমাৰ জাতীয় পতাকা। তো আৰু এইবিলাক যে মাজত আছে, এইবিলাক দেখুৱাই আছোঁ কোনটোত কি আছে। তো এইটোত আছে পৃথিৱী, এইটোত আছে চাওক আমাৰ বিশ্বত থকা দেশবিলাক, আৰু এইটোত আছে বেলেগ বস্তু। গোটেইবিলাকত অলপ অলপকৈ বেলেগ বেলেগ বস্তু দি থৈছে। তো চাওক এয়া ফান মাইৰৰ আইনা। এইবিলাক আইনা কিন্তু আমাৰ ঘৰত থকা আইনাৰ নিচিনা নহয়। এইবিলাক আইনা বেলেগ আইনা। এইবিলাক আইনা বেকা আইনা। চাওক বেকা আছে, ইয়াতে তিনিটা আছে। আৰু এইটো হ'ল মেজিক ৱাটাৰ টেপ। চাওক এইটো দি পানী পৰি আছে,
কিন্তু পানীখিনি পৰি আছে দেখি আছে, কিন্তু পানীখিনি কৰ পৰা আহি পৰি আছে সেইটো গম পাইছে নেকি? ইয়াতে কিন্তু এইটো টেকনিক কৰি বনাইছে, ডাইৰেক্ট পানী পৰি আছে সেইটো দেখা গৈ আছে। ইয়াৰ ভিতৰত টেকনিক আছে অলপ। তো এয়া ৱৰ্ল্ড অফ কেমেষ্ট্ৰি। চাওক মই ভিতৰ ফালত সোমাই যাম। কেমেষ্ট্ৰিৰ সেইবিলাক কি হয়। তো ইয়াতে চাওক, ইয়াতে যে মূৰ্তিটো দেখি আছে, মানে মানুহৰ মূৰ্তিটো যে বনাইছে, এইজনে কিবা কিবি এটা কেমিকেল মিক্স কৰি আছে চাওক। আৰু ইয়াতে চাওক, ইয়াতে যে মাইনাজনী দেখি আছে, এইটো কিন্তু ৰিয়েল মাইনা নহয়, মানে মাইনাজনীয়ে পিছত ফেচ লগাইছে, সেইকাৰণে এনেকুৱা দেখা গৈ আছে। চাওক ইয়াতে ফেচ লগালে কেনেকুৱা দেখা গৈ আছে, আৰু সেইটো চাইডতো এটা মাইনাই ফেচ লগাই আছে। চাওক কেনেকুৱা দেখা গৈ আছে, মানে এইটো ৰিয়েল এনেকুৱা দেখা গৈ আছে, মানে এইটো ধেমালিৰ কাৰণে বনাইছে। আৰু এইটো হ'ল পেপাৰ প্লেন, এনেকৈ টাচ দিলে উৰি যায়। এইটোত কি আছে? গেম হয় বোলে, মোক এজনীয়ে কৈ দিলে। এইখন বেয়া হৈছে নেকি? तो ये जो लड़की है ना, ये लड़की तो मेरा पीछे पड़ गई। इतना सुकून ये बातें बताई नहीं जाती, नजर लग जाती है। তো এইবিলাক চাওক, বহাৰ কাৰণে বেঞ্চ বনাই দিছে তিনিটা। এইটোত আছে বল, এইটোত মাৰ্বল, আৰু এইটোত গজাল। এইটোত বহিলে ভালকৈ চিধা হৈ বহিব লাগিব, নহ'লে গজাল বিন্ধিব পাৰে। তো চাওক, ইয়াতে মাইনাবিলাকে বহিলে, তো ইয়া মাইনাবিলাকে বহিছে চাওক। এই মাইনা ইয়াতে বহিছে, কি হ'ল মাইনাটো? ডাইৰেক্ট গজাল। ये क्या है? এতিয়া মই ইয়াৰ ভিতৰত সোমাম, য'ত আছে ভয়ানক আইনা। কোনফালেদি সোমালে কোনফালেদি ওলাই আহিব গম নাপাব। তো এয়া মই ভিতৰত সোমাই আছোঁ। क्या सीन है। তো চাওক না, কোনটো ৰাস্তা হয় চিনিয়ে নাপাব, কাৰণ সকলো ফালে গ্লাছ, খালি গ্লাছ, গম পোৱা নাযায় ৰাস্তা কোনটো। তো চাওক, ইহঁতে মানে ৰাস্তা হেৰাইছে, ৰাস্তা আজব লাগি গৈছে, কোনফালে যাব এইটো গম পোৱা নাই। তো চাওক, ইয়াতে মানে কি বনাইছে চাওক, এইটো কুঁৱা বনাইছে। তে চাওক কুঁৱাৰ ভিতৰত কেনেকুৱা সেইটো দেখাও মই অলপ। চাওক ভিতৰত এয়া। তো এয়া হ'ল 3D থিয়েটাৰ, ইয়াৰ ভিতৰত সোমাই যাওঁ। তো আহক আমি চলাৰ চিষ্টেম দেখুৱাওঁ। তো এইটোৱে হ'ল সৌৰজগত, যাক ইংৰাজীত চলাৰ চিষ্টেম বুলি কয়। এয়া চাওক চান, সূৰ্য। তো সূৰ্যৰ লাগালাগি এয়া চাওক বুধ গ্ৰহ, আৰু এইটো হ'ল ভেনাছ, শুক্ৰ, আৰু এইটো হ'ল আমাৰ পৃথিৱী, আৰ্থ, য'ত আমি থাকোঁ। ইয়াৰ অলপ ওপৰতে চাওক, এইটো হ'ল চন্দ্ৰ, পৃথিৱীতকৈ অলপ ওপৰতে চন্দ্ৰটো, আৰু এয়া হ'ল মংগল গ্ৰহ, বৃহস্পতি। এয়া হ'ল শনি, ইউৰেনাছ, নেপচুন। আৰু চাওক, তো এয়া চাওক, এয়া কোষ, আমাৰ জীৱনৰ একক, যাক ইংৰাজীত চেল বুলি কয়, চেল দ্য ইউনিট অফ লাইফ। তো এইবোৰেই চাওক কোষ।